ঢাকিবলৈ কৰোনা নাটক বুলি দাবী জনালে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা বিষয়ববীয়াই। ৰাজ্যত পুনৰ উঠিছে কা বিৰোধিতাৰ উকমুকনি। আজি শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমগুৰি নামতি আঞ্চলিক ছাত্ৰ সন্থাই কা বাতিলৰ দাবীত মানৱ শৃংখলাৰে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে কৰোনা দোহাই দি অসমৰ জনগণৰ মাজৰ পৰা জাতিধ্বংসী বিল কা প্ৰতিবাদ মহিমূৰ কৰিবলৈ চেষ্টা কৰিছে বুলি দাবী জনাই ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ গো বেক, নৰেন্দ্ৰ মোদী গো বেক, সৰ্বানন্দ সোণোৱাল কাম নাই, কা আমি নামানো, কা বাতিল কৰক, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে নামতি চাৰিআলিৰ ৰাজপথ। সৰ্বা তোমাৰ কাম নাই, জাতি আজি ৰাজপথত হিমন্ত তোমাৰ কাম নাই। আজি আমি আগন্তুক দিনৰ দৰে আমি যিদৰে কা আন্দোলনৰ বাতিলৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিলোঁ আৰু আজিও আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সকলোৱে আজি একত্ৰিত হৈ নামতি চাৰিআলিত কা বাতিলৰ দাবীতে আমি কাৰ্যসূচী ল'লোঁ। আমগুৰিৰ পৰা ৰাজীৱ গগৈৰ ৰিপৰ্টাৰ অসম।